গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ? ৰাতিপুৱাই আহিলোঁ আকৌ সূৰ্য ৰেঙনি বিচাৰি। এয়া চাওক, মই কৈছোঁ নহয় সূৰ্য ৰেঙনি খুব ভাল লাগে মোৰ। ইমান সুন্দৰকৈ ৰেঙনি দিছে চাওকচোন। তাৰপিছতে মই গা পা ধুই আহি চাকি গছ জ্বলাই ল'লোঁ। ৰাতিপুৱা চাকি গছ জ্বলাই সেৱা সৎকাৰ কৰি ল'লে বেছি ভাল লাগে দিনটোলৈ। এয়া চাওক, এয়া আমাৰ থাপনাৰ গোঁসাই। খুব সুন্দৰকৈ সজাই পৰাই থওঁ। সেৱা এটা কৰি ল'লোঁ। তাৰপিছতে চাওকচোন, আহিয়ে সেৱা কৰি উঠি আহিয়ে মাছ অলপ আনি থৈছিলোঁ, ৰাতিপুৱাই অৰ্ডাৰ দি থৈছিলোঁ আগদিনাই। পিছদিনা সৰহকৈ মাছ লাগিব বুলি তাকে চাফা কৰিবলৈ ল'লোঁ। তাৰ মাজতে চাহ একাপ খাই ল'লোঁ। মাছখিনি উলিয়াই লৈ চাহ একাপ খাবলৈ বহি ল'লোঁ। কাপটো দিলে ভঙা, ডাঙৰ ছোৱালীয়ে দিলে। ডাঙৰ ছোৱালীক কিবা এটা কৰিবলৈ দিলে কিবা এটা কৰে, সৰু চাই ভঙা কাপ এটাতহে দিলে। এয়া চাওকচোন, মই লাল চাহ খাওঁ ৰাতিপুৱাই শুই উঠিয়ে। কোনোদিন গাখীৰ চাহ নাখাওঁ, মোৰ গেছ হয়। এতিয়া মাছখিনি মই ধুই ল'ম। আজি মোৰ ডাঙৰ ছোৱালীৰ আৰু মাজু ছোৱালীৰ লগৰ ছোৱালীকেইজনী আহিব। অকল ডাঙৰ ছোৱালী মাজু ছোৱালী বুলিয়ে নহয়, গোটেইকেইজনীয়ে লগৰ আহিব। মনাৰো একে সমনীয়া এজনী আহিব, খানা এটা খাব সিহঁতি। তাৰ বাবে মই বনোৱা কোনা কৰিছোঁ। তাৰমানে আমি প্ৰত্যেক বছৰে সৰু সৰু ল'ৰা ছোৱালীবোৰক খানা এটা খুৱাওঁ। সেইকাৰণে এইবাৰ খানাটো অকণমান দেৰিয়ে হৈছে বুলি আনি খুৱাই লৈছোঁ যেনিবা। সিহঁতক এনেকৈ সৰু ল'ৰা ছোৱালীক খানা এটা খুৱাব পালে মনটো খুব ভাল লাগে। সেইটো কাৰণে এয়া মাছৰে যোগাৰ কৰিলোঁ, বেলেগ একো নকৰিলোঁ। গৰমত টেঙা দিয়া মাছ হ'লে খাবলৈ বেছি ভাল হয় বুলি। চাওক, হালধি আৰু নিমখ সুন্দৰকৈ সানি ল'লোঁ মাছখিনিত। গাত মিলাই দিলোঁ হালধি আৰু নিমখখিনি। এয়া চাওক, এতিয়া কেৰাহীত দিম আৰু কেৰাহীত দিয়াৰ পিছত চবকে বিশ্বাস কৰিলেও তেলি মাছক কেতিয়াও বিশ্বাস নকৰিব। ইমানেই ফুটে, মোৰ মানে হাত ৰঙা পেলাই দিলে। ইমানেই ফুটিলে, ধাও ধাওকৈ অকল ফুটিয়ে থাকে। তাৰ মাজতে বতৰ চাওকচোন, ইমানেই ধুনীয়া লাগিছে বতৰ দেখিবলৈ। ইমান ধুনীয়া ঠাণ্ডা মুণ্ডা দেখিবলৈ এনেকুৱা লাগিছে হয় নাই, ইমান ধুনীয়া বতৰটো। কিন্তু ইমানেই গৰম দিছে নহয়। মাছটো ফ্ৰাই কৰি ল'লোঁ ৰঙচুৱা কৰি। তাৰ মাজতে ডাঙৰ ছোৱালীক কৈছিলোঁ, বিলাহীখিনি কাটি দিয়াচোন। ইমান ডাঙৰ ডাঙৰকৈ বিলাহী কাটি দিলে, বহুত চঞ্চল তাই, 1 ছেকেণ্ডো নাথাকে ওচৰত। মানে কিবা এটা কৰিবলৈ ক'লে 1 ছেকেণ্ডো শান্তি নাথাকে। আকৌ ময়ে কাটিব লগা হৈছে বিচাৰি বিচাৰি। তাৰপাছতো থাকিলেই এটুকুৰা দুটুকুৰা ডাঙৰ। এয়া বিলাহী কাটি ল'লোঁ। আহিলে সিহঁতৰ লগৰ কেইজনী, 6জনী সিহঁতৰ লগৰ, আমাৰ 3জনী সৈতে মিলাই 9জনী। তাৰপিছতে আলুখিনি কাটি ল'লোঁ এনেকৈ দীঘল দীঘলকৈ। পিঁয়াজ এটা দিলোঁ, জলকীয়া 2টা দিলোঁ। সৰু ল'ৰা ছোৱালীৰ কথা যে, খাব নোৱাৰে জলকীয়া বেছি, সেইটো কাৰণে জলকীয়াটো কমকৈ দিলোঁ। চাওক, সিহঁতি কি কৰিছে জানেনে? সিহঁতি এনেকৈ বহি আন্তঃক্ষী খেলিছে। আন্তঃক্ষী খেলে এনেকৈ। খুব ভাল লাগে সিহঁতি যেতিয়া এই ফূৰ্তি কৰি থাকে, খুব ভাল লাগে। এয়া মাছৰ চব্জি হৈ গ'ল। তাৰপিছতে চাওক, খাবলৈ বহিবলৈ হ'ল এতিয়া।
লাজ কৰে ভিডিঅ' কৰিলে আৰু এই ভণ্টি এজনী আহিলে তাই বিলনীয়াত লাগি গ'ল চাওক যাবলৈ হ'ল খুব ভাল পায় মোক সিহঁতি আহিলে মোক খুব মৰম কৰে আৰু সিহঁতি শেষত আমি খাবলৈ বহিলোঁ চাওক আমি দুজনীয়ে খাবলৈ বহিলোঁ এতিয়ালৈ বাই বাই